আমি কেতিয়াবা গোটেই জীৱনটো সাধনা কৰিলেও ঈশ্বৰক নাপাবও পাৰোঁ। কাৰণ আমি গোটেই জীৱনটোত ঈশ্বৰক বিচাৰি আমি গোটেই জীৱনটোক যে সাধনা কৰিছোঁ, ত্যাগ কৰিছোঁ, কষ্ট কৰিছোঁ, সেয়া আচলতে আমি স্বাৰ্থ লৈ কৰিছোঁ নেকি? যদি আমি অকণমান সময়ৰ বাবেও ঈশ্বৰক ভক্তি কৰিছোঁ, খুব মনৰ পৰা, খুব ঈশ্বৰ পাবৰ বাবে যদি ভক্তি কৰিছোঁ, সেয়া শুদ্ধ সত্য পথত থাকি, তেতিয়া ঈশ্বৰ আমাৰ সন্মুখত ধৰা দিব। এই ধৰণৰ এটা ধাৰণাৰ সৃষ্টি হৈছিল বুলি কোৱা হয়। সাধুসকলৰ মুখে মুখে চলি অহা এটা কথা, কাহিনী মই এইখিনিতে অকণমান উল্লেখ কৰিব বিচাৰিছোঁ। এবাৰ এটা চোৰে চুৰি কৰি ধৰা পৰিল। পুলিচে খেদি খেদি গৈ আছে, চোৰটো গৈ আছে আগে আগে। চোৰটো গৈ থাকোঁতে দেখিলে যে মই এতিয়া পলোৱাৰ কোনো বাট নাই। গৈ থকাৰ সেইখিনিতে সেই চোৰটো যিমানেই দৌৰিছে সিমানেই খেদি খেদি গৈ আছে চোৰটোক ধৰিবলৈ। সেইখিনিতে চোৰে দেখিলে যে ভাগৱত ব্যাখ্যাৰ এটা অনুষ্ঠান চলি আছে। তো ভাগৱত ব্যাখ্যাৰ সেই অনুষ্ঠানটো যেতিয়া দেখাৰ লগে লগে চোৰটোৱে ভাবিলে যে ইয়াততো সকলোৱে এতিয়া ভাগৱত ব্যাখ্যা শুনি আছে, গতিকে এটা কাম কৰা যাওক যে মই ইয়াতে বহি অকণমান সময় ভাগৱত ব্যাখ্যা শুনাৰ অভিনয় কৰোঁ। অকণমান সময় তাতে বহিলে, কিন্তু সেইখিনি মুহূৰ্ততে চোৰটোৱে ইমান একাত্ম হৈ ভাগৱত ব্যাখ্যা শুনিলে। কৃষ্ণৰ বৰ্ণনা দি আছিল সেই মুহূৰ্তত, শ্যাম সুন্দৰৰ বৰ্ণনা দি আছিল ভাগৱত ব্যাখ্যা কৰা গৰাকীয়ে। ব্যাখ্যাকাৰগৰাকীয়ে যেতিয়া কৈছিল যে ভগৱান শ্ৰীকৃষ্ণ এনেধৰণে থাকে, শিৰত সোণৰ কিৰীটি পিন্ধে, কঁকালত তেনেধৰণে টঙানি থাকে সোণৰ, আ অলংকাৰ থাকে ডিঙিত সোণৰ, সকলোবোৰ সোণৰ থাকে, খুব সুন্দৰ সুসজ্জিত শ্যাম বৰণীয়া কুলীয়া কানাইৰ কথা কৈ আছিল। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ বৰ্ণনা দি থাকোঁতেই সেই মুহূৰ্তত চোৰটোৱে শুনিলে। তো চোৰটোৱে শুনি কি ভাবিলে সেই মুহূৰ্তত যে মইতো আজি 2 টকা চুৰ কৰিহে ধৰা পৰিবলৈ লৈছিলোঁ, এই ভগৱান শ্ৰীকৃষ্ণই দেখোন বহুত অলংকাৰ পিন্ধি থাকে, গতিকে এওঁক যদি কেতিয়াবা ক'ৰবাত লগ পাই যাওঁ তেতিয়াতো খুব ভাল হ'ব। তেওঁ নিজে পিন্ধি থাকে ইমান অলংকাৰ, তেওঁৰ ঘৰত কিমান বস্তু থাকিব পাৰে। এই কথাটো তেতিয়া চোৰৰ মনত আহিলে। ভাবিলে যে নাই, মই কোনোমতে অনুষ্ঠান শেষ হ'লে ভাগৱত ব্যাখ্যাকাৰগৰাকীক মই লগ পাবই লাগিব। লগে লগে অনুষ্ঠান শেষ হ'লে ৰৈ আছে, মানুহ ঘৰা ঘৰি গ'ল। ব্যাখ্যাকাৰগৰাকীক পটাপট আহি লগ কৰিছে, লগ কৰি সুধিছে, হেৰি নহয় বাপ, এই যে আপুনি শ্যাম সুন্দৰৰ কথা ক'লে, সেইজন কোননো, ক'ত থাকেনো, মোক কওকচোন। তেওঁ ভাবিলে আয়ো দেহি, কেতিয়াবা ব্যাখ্যা কৰোঁতে কোনো লোক ভাৱত একেবাৰে বিভোৰ হৈ যায়, ৰসত ৰসিক হৈ যায় কোনো লোক। এইগৰাকীও তেনেকৈ চাগে ভাৱতে বিভোৰ হৈ গ'ল। এওঁ ভগৱান শ্ৰীকৃষ্ণক নাজানে, গতিকে তেওঁ কি কৰিলে, পাবা, তুমি ঈশ্বৰক বিচাৰিলে পাবা। তেওঁ ক'লে যে ক'ত পাম, আপুনি মোক সেইটো কওক। যে ইয়াৰ পৰা বেছি দূৰ নহয়, তুমি বৃন্দাবনলৈ যোৱা, যি ঠাইত থাকে সেই ঠাইৰ পৰা ক'লে যে 8-9 কিলোমিটাৰ তুমি যাব লাগিব বাট, সেই চোৱা বাট তুমি গ'লে, এতিয়াতো নিশা হ'ল, তুমি এতিয়াই আগবাঢ়া, তুমি বৃন্দাবন গ'লে তুমি তেখেতক লগ পাবা। চোৰে ভাবিলে এইবাৰ যে বৃন্দাবনত শ্যাম সুন্দৰৰ ঠিকনা দিছে, গতিকে যোৱা যাওক তালৈ, তেওঁ ঘৰটো উলিয়াম, আ অলংকাৰখিনি চুৰ কৰিম। চোৰৰ মনত সেই ধান্দা। চোৰ গ'ল, গৈ বৃন্দাবন পালেগৈ। তাত গৈ সকলোকে সুধিছে, যিমান ব্যক্তিক লগ পাই সকলোকে সোধে যে ক'ত থাকে শ্যাম সুন্দৰ। সকলোৱে কৈছে মন্দিৰৰ ফালে দেখুৱাই দিয়ে। আচৰিত হৈছে, এইটোতো কথা ক'ব নোৱাৰে, সকলোৱে সেয়াই দেখুৱাইছে। তাৰ পাছতে তেওঁ বহু বিচাৰিলে, ঘণ্টাৰ পাছত ঘণ্টা ভোকে পিয়াহে বিচাৰি আছে, কৃষ্ণকেই বিচাৰি আছে। তেওঁৰ উদ্দেশ্য যিয়ে নহওক, কিন্তু মনৰ পৰা তেওঁ কৃষ্ণকেই বিচাৰি আছে, পোৱা নাই তেতিয়ালৈকে। কাষতে এগৰাকী পথতে থকা পথচাৰী এগৰাকী লগ পালে, সেইগৰাকীও আকৌ খুব আৰ্থিকভাৱে দুৰ্বল দৰিদ্ৰ এগৰাকী ব্যক্তি লগ পালে। তেওঁ পথতে ভিক্ষা কৰি আছিল। গতিকে সেই ব্যক্তিগৰাকীকে সুধিলে যে আপুনি বাৰু জানে নেকি শ্যাম সুন্দৰ ক'ত থাকে? এওঁলোকে দেখোন ইমান সুধিলোঁ, তেওঁলোকে কৈছে বৃন্দাবনত থাকে, আৰু মই বৃন্দাবন পালোহি আৰু দেখুৱাই দিছে মোক মন্দিৰত থাকে। এতিয়া মোক কওকচোন। তেওঁ ক'লে যে তুমি এটা কাম কৰা, তুমি নিধিবনলৈ যোৱা, নিধিবনত নিশা হোৱাৰ লগে লগে তেখেত আহিব, তুমি লগ পাবা। নিধিবনলৈ গ'ল। নিধিবনত সেইখিনি সময়তো আপোনালোকে নিধিবনৰ কাহিনীটো জানেই। নিধিবনত গধূলি হোৱাৰ লগে লগে সকলো ঘৰা ঘৰি সোমায়, কাৰণ নিধিবনত এটা বিশ্বাস আছে যে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নিধিবনত প্ৰতি নিশা মিলন হয়, আৰু সেই মিলন যদি কোনোবাই চাব বিচাৰে, হয় তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰে, নহয় তেওঁৰ মৃত্যু হয়। এইটো কিন্তু বহু বিজ্ঞানীও ভাৰতবৰ্ষত চেষ্টা কৰিছিল, কিন্তু কোনেও নোৱাৰিলে চাব। নিধিবনৰ এয়া সত্যতা আছে। নিধিবনৰ প্ৰতিজোপা তুলসী গছ নিশা হোৱাৰ লগে লগে এগৰাকী গোপী হৈ পৰে। গতিকে ৰাধাৰ সৈতে সেই মিলন থাকে। পূজাৰীও বহুবাৰ কৰি চাইছে, এনেকৈ সকলোবোৰ সজাই থয়, দেখে ৰাতিপুৱালে সকলো বিশৃংখল হৈ থাকে। গতিকে এটা বিশ্বাস কৰে যে ভগৱান শ্ৰীকৃষ্ণ প্ৰতিনিশা আহে। বাৰু যি কি নহওক, তেখেত গ'ল তালৈ। চোৰটো গৈ তাতে যেতিয়া দেখা নাপালে, শ্যাম সুন্দৰ বুলি চিঞৰিলে। ইমানেই চিঞৰিলে যে ভগৱান শ্ৰীকৃষ্ণ সেই মুহূৰ্তত ভাবিলে, তেওঁতো শুনি আছে যে এটা কথা তেখেতে অৰ্জুনক কৈ থৈ গৈছিল যে অৰ্জুন, মোক যিগৰাকী ব্যক্তিয়ে যি ৰূপত কামনা কৰিব, মই তেখেতৰ সন্মুখত সেই ৰূপতেই ধৰা দিম। কৃষ্ণ সেই চোৰটোৰ মনতো সেই ধাৰণাটোৱে আছিল যে অলংকাৰ পিন্ধি কৃষ্ণ নামি আহিব মৰ্ত্যলৈ, এই মুকুট থাকিব লগত, সেই কথাখিনিতো ধাৰণাটো আছিলে। গতিকে সেই ৰূপটোতেই ধৰা দিলে। ধৰা দিয়াৰ লগে লগে যেতিয়াই ভগৱান শ্ৰীকৃষ্ণ সন্মুখত আহি গ'ল, সেই চোৰটোৱে দেখিলে, চোৰটোৱে যে ভাবি আহিছিল ইমান দেৰি মই ইমান ধন সোণ চুৰ কৰিব পাৰিম, তেওঁ ঘৰৰ পৰা গোটেইখিনি অলংকাৰ চুৰ কৰিব পাৰিম, নিমিষতে চকুৰ পলকতে সেয়া শেষ হৈ গ'ল। যেনেকৈ আন্ধাৰ কোঠালি এটাত আমি যেতিয়া চাকি লগাই দিওঁ বা লাইটটো আমি যেতিয়া অন কৰি দিওঁ, সেই সময়খিনিত আন্ধাৰ চাকি লগাই দিয়াৰ লগে লগে হঠাৎ আন্ধাৰবোৰ গুচি পোহৰ হৈ যায়, ঠিক তেনেকুৱা হ'ল।
হঠাৎ তেওঁৰ মনত তেওঁৰ লগে লগে অনুতপ্ত হৈছে যে মই কি কৰিলোঁ, এয়া দেখোন ভগৱান বিষ্ণু, তুমিয়েই শ্যাম সুন্দৰ নেকি, তোমাৰে বৰ্ণনা কৰি আছিল নেকি সেই ভাগৱত ব্যাখ্যাকাৰগৰাকীয়ে। সেই কথাখিনি ক'লে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হয়, মোৰ কথাই কৈছিল। বাৰু তুমি মোক কিয় মাতিছা কোৱাচোন। আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ লগে লগে তেওঁ ক'লে যে মোক বেয়া নাপাব, মই এটা কথাৰ বাবেহে আচলতে আপোনাক মাতিছিলোঁ। আপুনি যে অলংকাৰবোৰ পিন্ধি আছে মই ভাবিছিলোঁ সেইবোৰ মই আপোনাৰ পৰা চুৰ কৰিম, গতিকে মই সেইবাবে আপোনাক মাতিছিলোঁ। কৃষ্ণই হাঁহি পিনে ক'লে ঠিক আছে, তুমি যদি চুৰ কৰিব বিচাৰিছা লোৱা, মই তোমাক নিজেই দিছোঁ। সম্পদখিনি দিলে। দিয়াৰ পাছত তেওঁ চুৰটোৱে তেতিয়া উত্তৰ দিছে যে প্ৰভু, এয়া ভুল আৰু মই দুনাই নকৰোঁ, মই আৰু তোমাৰ পৰা এয়া সম্পদ ল'ব নোৱাৰোঁ, মই চুৰ কৰিব নোৱাৰোঁ, আজিৰ পৰাই মই এয়া ত্যাগ কৰিছোঁ, মই তোমাৰ যি ঐশ্বৰিক শক্তি সেয়া মই স্বীকাৰ কৰিছোঁ, তোমাক মই ভক্তিবাদৰ ধাৰণাৰে গ্ৰহণ কৰিছোঁ, তোমাৰ পৰা মই এই অলংকাৰখিনি ল'ব নোৱাৰোঁ। লগে লগে গুচি আহিল তাৰ পৰা। এই যে ঈশ্বৰ দৰ্শন হ'ল চুৰৰ, আহি লগে লগে ভাগৱত ব্যাখ্যাকাৰক ধন্যবাদ দিবলৈ বিচাৰি ফুৰিছে। ভাগৱত ব্যাখ্যাকাৰক সেইদিনা একেধৰণে তেওঁ ভাগৱত ব্যাখ্যা কৰি আছে। ভাগৱত ব্যাখ্যাকাৰগৰাকীক আহি ধন্যবাদ দিলে যে মই ভগৱানক দেখিলোঁ নহয়। তেওঁ এতিয়া বিশ্বাস নকৰে, মই ইমান দিন ভাগৱত ব্যাখ্যা কৰি আছোঁ ইয়াত ৰাতিয়ে দিনে, মই আজিলৈকে ভগৱান শ্ৰীকৃষ্ণক দেখা নাই, চুৰটোৱে গৈ আকৌ ভগৱান শ্ৰীকৃষ্ণক লগ কৰি আহিছে। কথাটো তেনেকুৱা হ'ল, বিশ্বাস নকৰে। এতিয়া তেওঁ সৈমান কৰাব লাগে। আকৌ চুৰটোৰ সেই পাল পৰিল যে আকৌ তেওঁ নিজৰ মনস্তত্বক স্থিৰ কৰিব লাগিব। আকৌ সেই চুৰটোৱে ঈশ্বৰক খাটিব লাগিব, ক'ব লাগিব যে প্ৰভু ঈশ্বৰ তুমি আহা, মই সংকটত পৰিছোঁ, এওঁ নহ'লে বিশ্বাস নকৰে। এই ধৰণৰ এটা পৰিস্থিতি হ'ল। আৰু অৱশেষত উপায় নাপায় নিজকে তেওঁ যে ভগৱান শ্ৰীকৃষ্ণ দৰ্শন কৰি আহিছে এই কথাটোৰ বাবে আকৌ ধ্যানস্থ হ'ল। আকৌ তেওঁ বহু কাকুতি মিনতি কৰি ভগৱান শ্ৰীকৃষ্ণক তেওঁ আকৌ মাতিল যে প্ৰভু আহা, ধৰা দিয়াচোন এবাৰ, মোৰ সন্মুখত যেনেকৈ ধৰা দিছিলা তেনেকৈ তুমি অলংকাৰ পিন্ধি আহিব নালাগে, তুমি যেনেকৈ আহিব বিচাৰা তেনেকৈ আহা, অন্তত এবাৰ প্ৰভু মোৰ সন্মুখলৈ আহা, নহ'লে এই ব্যাখ্যাকাৰগৰাকীয়ে মোক ভুল বুজি থাকিব যে মই তোমাক দেখি অহা নাই, মইতো চৰ্যবৃত্তি এৰিলোৱে, কিন্তু তথাপিও মোক মিথ্যাচাৰৰ এটা দুখ পৰিব মোৰ গাত, মই মিছা কথা কৈছোঁ। তাৰ পাছতেই তেখেত আহিল আৰু লগে লগে ভাগৱত ব্যাখ্যাকাৰগৰাকীয়ে দেখিলে ভগৱান শ্ৰীকৃষ্ণ দৰ্শন হ'ল। সেই কথাটোৰ পাছতেই ব্যাখ্যাকাৰগৰাকীয়ে সেইদিনা লগে লগে সেই মুহূৰ্তত সেই কথাষাৰ কৈছে যে আমি কেতিয়াবা গোটেই জীৱনটো সাধনা কৰিলেও ঈশ্বৰক নাপাবও পাৰোঁ। কাৰণ আমি গোটেই জীৱনটোত ঈশ্বৰক বিচাৰি আমি গোটেই জীৱনটোক যে সাধনা কৰিছোঁ, ত্যাগ কৰিছোঁ, কষ্ট কৰিছোঁ, সেয়া আচলতে আমি স্বাৰ্থলৈ কৰিছোঁ নেকি। যদি আমি অকণমান সময়ৰ বাবেও ঈশ্বৰক ভক্তি কৰিছোঁ, খুব মনৰ পৰা, খুব ঈশ্বৰ পাবৰ বাবে যদি ভক্তি কৰিছোঁ, সেয়া শুদ্ধ সত্য পথত থাকি তেতিয়া ঈশ্বৰ আমাৰ সন্মুখত ধৰা দিব, এই ধৰণৰ এটা ধাৰণাৰ সৃষ্টি হৈছিল বুলি কোৱা হয়।